ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে যোৰহাটৰ অন্যতম শ্ৰী শ্ৰী গৰখীয়া দৌল শিৱ মন্দিৰতো তিনিদিনীয়া কাৰ্যসূচীৰে মহাশিৱৰাত্ৰি পালন কৰা হয়। ফেব্ৰুৱাৰীৰ পৰা 19 ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত হোৱা উক্ত কাৰ্যসূচীত যোৰহাটৰ লগতে বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তগণ আহি লোকে লোকাৰণ্য হৈ পৰে। প্ৰথম দিনা নিশালৈ স্থানীয় মহিলাসকলৰ দ্বাৰা অনুষ্ঠিত ভাওনা প্ৰদৰ্শনীৰে আজি সন্ধিয়ালৈ স্থানীয় বয়োজ্যেষ্ঠ লোকসকলৰ দ্বাৰা ভাওনা প্ৰদৰ্শনীৰে উক্ত মহাশিৱৰাত্ৰি সমাপ্ত হ'ব বুলি উদযাপন কমিটিয়ে আমাক জানিবলৈ দিয়ে।